গুড মৰ্নিং বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱা মই পিঠা বনাইছোঁ। এইটো আমাৰ নলবাৰীত দেখি খলা চাপৰি পিঠা বুলি কয়। সকলোৱে জানে, সকলোৱে খায়ে এইটো পিঠা, কিন্তু মই আজি অলপ বেলেগ ধৰণে বনাইছোঁ। এনেকৈ খাই চাবচোন, আপোনালোকে ভাল লাগিব। এনেকৈ মই গুড়াখিনি গুলি লৈছোঁ আগে মিক্সিত মাৰি পেলাই। এনে অলপ সময় থৈ দিছোঁ। ইয়াতে মই ষ্টাফিং ব্যৱহাৰ কৰিম। তাতে মই গাজৰ, পিঁয়াজ, ধনিয়া, আলু এনেকৈ কাটি লৈছোঁ। কাটি পেলাই সানি লৈছোঁ এইখিনি। তাৰে পিছত এই পিঠাখন বহাই তাতে দি দিম ষ্টাফিংখিনি। মোৰ ভিডিঅ'টো কোনে কোনে চাই আছে এটা কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে ফেচবুক পেজখন ফ'ল' কৰি দিব, আৰু ইউটিউবত চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। এয়া মই ষ্টাফিংখিনি দি দিছোঁ ভিতৰত সোমাই। এইখিনি দি ইয়াতে মই ঘিও দিছিলোঁ। এই হৈ গ'ল মোৰ